নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি উপস্থিত হৈছোঁ নামটেমেৰা নাওমাৰী জান। আৰু এই নামটেমেৰা নাওমাৰী জানত মই বৰ্তমান এই ব্ৰিজখনৰ ওপৰত আছোঁহি। আৰু কিয় আছোঁহি মই ক'ম। আৰু মানে আজি ৰাতিপুৱাই হঠাতে নামটেমেৰা নাওমাৰী জান, যিটো জান আছিল আপোনাৰ এইখিনিত, আৰু এইডোখৰতে যিটো মানে আপোনাৰ মাথাউৰি আছিল, মাথাউৰিটো হঠাতে ভাগি যোৱাৰ ফলত কেনেকুৱা বানপানীৰ সৃষ্টি হৈছে দেখিছে, আপোনালোকে দেখুৱাই আছে, দেখিছে কেনেকৈ সৃষ্টি হৈছে বানপানী। আৰু মই ইয়াতে বহুত কৃষকৰ খেতি আছিল, আৰু খেতিবিলাক মানে এই বানপানীৰ ফলত ডুব গৈছে। আপোনালোকক দেখুৱাম আৰু মানে মই কৃষকৰ লগত কথা পাতিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে না, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, ঠিক আছে। মই এতিয়া কৃষকৰ লগত কথা পাতিম, তেওঁলোকৰ কি নষ্ট হৈছে, ঠিক আছে। মই এতিয়া যাম, এইটো ছাইডত যাম, গৈ পিনে মই কথা পাতিম। এই যিটো মানে সৰসৰাই পানী গৈছে দেখিছে নে আপোনালোকে, এইটো মই দেখুৱাই আছোঁ। আৰু মানে এই পানীটো যোৱাৰ ফলত মানুহৰ কৃষি ভূমি কেনেকৈ নষ্ট হৈছে মই দেখুৱাম আপোনালোকক, ঠিক আছে। এতিয়া মোৰ ভিডিঅ'টো চাই যাব, মই গৈ আছোঁ আগতীয়াকৈ। কাণেদি গৈ আছোঁ, ইভান দা খেতিলৈ গৈ আছোঁ। ইভান দা খেতি এতিয়া মই য'ত মানে নাও চলাই আছে ইভান দা, ইয়াতে খেতি আছিল বোলে, কিন্তু বৰ্তমান ইয়াত খেতিডোখৰ ডালে এতিয়া যোনডোখৰলৈ মানে যোনডোখৰ ডুবি আছে মানে সেইডোখৰলৈ যাম আমি, নে কি কয় ইভান দা? একদম মানে উপায় নাই। হয়, বতৰক ৰুধিবৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰিছোঁ, কিন্তু আমি মানুহ হিচাপে পৰাজিত হৈছোঁ। কিন্তু প্ৰকৃতিৰ ওচৰত হাৰ মানিবই লাগিব। তাকেহে, প্ৰকৃতিৰ নিয়ম কোনো ৰুধিব নোৱাৰে। এইটো হঠাৎ আহিলে, হঠাৎ আহি গ'ল। কিন্তু মানুহে ভবা নাছিলে যে জানটো ভাগি যাব বুলি। ভবা নাছিলে, আৰু ভগাৰ পিছতো ইমান দ্ৰুতগতিত পানী বাঢ়িছে। হয় হয়, এতিয়া ছেকেণ্ডত মানে আধা ফুটমানকৈ বাঢ়িছে বুলি ক'লেও বেয়া নহয়। আপোনাৰ কিমান আছিলে খেতি? মোৰ প্ৰায় 13 বিঘামান আছিলে। এতিয়া কিমান ডালে আপুনি? মই ডালোঁ এতিয়া 4 বিঘামান এতিয়ালৈকে ডালোঁ, আৰু এতিয়া বাকীটো দাই আছে। বাকীবিলাক দাই আছে মানে কেঁচাই পকাই দাইছে আৰু। এতিয়া মানে সম্পূৰ্ণ পলস নহ'লেই, আপোনাৰ উপায় নাই। আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। আৰু এতিয়া যোগাযোগ মানে ধান নিবৰ কাৰণে উপায় নাই, ট্ৰেক্টৰ নাহে। হয়, ইয়াতে চাং পাতি ৰাখিব লাগিব, ঠিক আছে, কিমান দিনলৈকে পাৰোঁ। আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো, ঠিক আছে। এয়া মই গৈ আছোঁ, পামগৈ আৰু ইভান দা খেতিখিনি মই দেখুৱাম আপোনালোকক। অকল ইভান দা বুলিয়ে নহয়, ৰাইজৰ খেতি দেখুৱাম, আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। পানীয়ে পানীয়ে যাবলগীয়া হৈছে, এয়া দেখিছে, একদম পেঞ্চন তিয়াই দিছোঁ। আৰু এয়া কিমানমান ফুট দীঘল হয় বাৰু এইবিলাক? এইটো বেছি ওখ নহয়, অঁ, এইটো জাতটো অলপ চাপৰ মানে বড়ো ধানৰ কেইবাটাও জাত আছে। অঁ, আৰু মানে কিমান আৰু আধা ফুট পানী উঠিলে পানীত ডুব যাব, আৰু আধা ফুট উঠিলে পানীত ডুব যাব, দেখিছে। গৈ থাকিবলগীয়া হৈছে এনেকৈ, আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। আকৌ তিতিয়ে গ'ল। এয়া দেখিছে কেনেকৈ মানে ধান কাটি ওপৰত থ'বলগীয়া হৈছে, এইবিলাক পানীত পৰিয়ে গৈছে। নৰাই শেষ ভৰসা। অঁ, তাকো নৰাখিনিও বেছি হেৰি নহয় ন, সবল নহয়। অঁ, সবল নহয়, মানে গা গছ একেবাৰে কোমল। এয়া দেখিছে আপোনাৰ পানীতে কেনেকৈ ধান দাই থাকিবলগীয়া আছে। হ'ব কিয় নহ'ব, উপকাৰী হ'ব। ঠিক আছে, মই আপোনাৰ এতিয়া নাওখনত কেনেকৈ নিয়ে মই আপোনালোকক দেখুৱাম, মুঠিবিলাক কেনেকৈ নিছে। এয়া দেখিছে না পানীত কেনেকৈ আহিবলগীয়া হৈছে। এইখন এই নাওখনত নিবলগীয়া হৈছে, দেখিছে, এইখনতে নিব। অঁ, সোঁতটো আহি আছে বাৰু। কিমান দূৰত থ'বগৈ? ভাত ক'ত খাবগৈ আপোনালোক এতিয়া? ঘৰত? আকৌ আহিব নে যাবলৈ? ঠিক আছে, যে উপায় নাই আৰু। পূৰা পানী বাঢ়ি গৈছে, দেখিছে। এয়া নামটেমেৰা নাওমাৰী বান্ধটো যিটো ভাগি গ'ল, ভাগি যোৱাৰ ফলত কি হৈছে দেখিছে, ইয়াৰ বড়ো ধান কেনেকৈ থ'বলগীয়া হৈছে, দেখিছে, এনেকৈ থ'বলগীয়া হৈছে। আৰু এইখিনি যদি পানীত পৰি যায় চেচ আৰু এইখিনি দেখিছেনে, একদম ইয়ালৈকে পানী, আৰু যদি অলপ বাঢ়ি যায় পূৰা এইবিলাক ডুবি যাব। ডুবি যোৱাৰ ফলত মানে চেচ আৰু খেতি চেচ। এই দেখিছে কিমান দাবলৈ আছে ৰাইজে, দেখিছে এইবিলাক কিমান আছে, বিঘা বিঘা আছে, পূৰা আছে। কিন্তু পানী দেখিছে, পানী এইবিলাক দেখোঁ একদম ইমানটোলৈকে পানী। এয়া দেখিছে কেনেকৈ মাথাত নিছে,
মানে আপোনাৰ ডাঙৰিবিলাক মাথাতে নিছে দেখিছে পানীৰ মাজে মাজে। এই ককাইদেউ আহিছে, ককাইদেউ কি হ'ল? এটা সময় নাই, এই সময় নাই দেখিছে, ভাষাও নাই বোলে, সময়ো নাই, কিমান পানী এয়া দেখিছে একদম উপায় নাই। বেয়া লাগিছে সঁচাকৈ। এয়া দেখিছে এইয়া কি হৈছে? পানী বেখা হৈছে, ধান তুলি আছোঁ, চব ধানবোৰ পানীয়ে বোৱাই নিছে। এতিয়া বহুত দুখৰ কথা হৈছে বাৰু, কি কৰিবি, উপায় নাই, তেনেকৈ নিবলগীয়া হ'ব। এ বমা কি হৈছে এইবিলাক? নচপালেও নহয়, এৰি দিয়াও নহয়, ধৰাও নহয়, ইয়াকে আৰু কৰিছোঁ আৰু। ঠিকে আছে। সেয়া দেখিছে কেনেকৈ নাওত ধান নিবলগীয়া হৈছে, আপোনালোকে দেখিছে, আপোনালোকে চাই যাব। কি কৰিবি এতিয়া? কৰিব বন্ধু চন্দন বৰী আছে। কচোন চন্দন বৰী, কোনডোখৰত কি ভাগিলে তোমালোকৰ ইয়াত? আমাৰ এই নাৰমাৰী যিখন ব্ৰিজ আছে, নামটেমেৰা ব্ৰিজখন, পকা ব্ৰিজখন, পকা ব্ৰিজৰ তলত এটা বান্ধ আছিলে, কৃষি বান্ধ আছিলে। সেই কৃষি বান্ধটো যোৱা ৰাতি ভাগিছে। মানে আগতে গম পোৱা আছিল নেকি যে এইটো জানটো ভাগিব বুলি? নহয়, আগতে আজি একমাহমানৰ আগত মোটামুটি অলপমান পানী হেৰি হৈছিলে। তেতিয়া ইয়াতে আমাৰ পাইপলাইনৰ কাম লাগি থকা, তেওঁলোকৰ JCB আহি পিনি কাম ঠিক ঠাক কৰি দিছিলে। মোটামুটি ৰাস্তা লেভেলে কৰিছিলে। তো পানী উফন্দি আহিলে, আৰু পানী উফন্দি আহি পিনি হেৰি হৈ গৈছে। এই পানীটো তোমাৰ ব্ৰহ্মপুত্ৰ পানী নে তোমাৰ ধনশিৰি পানীটোৱে ভাঙিছে? ধনশিৰি পানী ভাঙিছে। হয়তো ক'ৰবাত চাগে বান চান হেৰি হৈছে নেকি, নেপকো চেপকো কিবা ডেম চেম এৰিছে চাগে পানী। ব্ৰহ্মপুত্ৰ পানীটোতো পানীটো বোধহয় ইয়াত অহা নাই। ঠিক আছে। নামটেমেৰা নাওমাৰী জানটো আগতীয়াকৈ ভাগি যোৱাৰ ফলত এই মানে কেঁচাই পকাই ধানবিলাক দাবলগীয়া হৈছে। কিমান কষ্ট হৈছে দেখিছে কৃষকবিলাকৰ। মোৰ লগত এজন খুৰা আছে। খুৰা কওকচোন, আজি কি হ'ল আপোনালোকৰ ৰাতিপুৱা? বহুত জান ভাগি, আৰু এইটো আগত চুইচ গেট আছিলে, চুইচ গেটটো মানে কোনকেইটা মানুহে হেৰি কৰি পেলাই চুইচ গেটটো নহয় ভাগি এতিয়া গোটেই খেতিয়কৰ কৃষকৰ গোটেই হাহাকাৰ হৈ গ'ল। এতিয়া পকাই মানে কেঁচাই দাবলগীয়া হৈছে, নপকাকো কিছুমান দাবলগীয়া হ'ল পানী ভৰিত। এতিয়া প্ৰায় ধান ডুবি গৈছে চাগে নকটাকৈ। বহুত এতিয়া 5 বিঘা 10 বিঘালৈকে আছে, কিছুমান 2 বিঘা আছে। এতিয়া কিমানমান দাব পাৰিছে? এতিয়া 3 বিঘা, কাৰোবাৰ 4 বিঘা, কোনোবাই 2 বিঘা এনেকুৱা দাব পৰা হৈছে। পানীটো উফন্দি আছে নে? অলপ উফন্দিয়াই আছে। এনেই কমাৰ চান্স আছেনে? এতিয়া বতৰৰ ওপৰতে হ'ব আৰু। বতৰৰ ওপৰত হ'ব ন? আপোনাৰ নামটো? অৰুণ বৰী। এয়া অৰুণ বৰীয়ে ক'লে, আপোনালোকক দেখিলে। ইয়াত দেখিছে কেঁচা পকাই ধানবিলাক দাবলগীয়া হৈছে। এয়া এইবিলাক আহিছে, ধান্দা আহিছে। মোৰ লগত আমাৰ খুৰী এগৰাকী আছে। খুৰী কওকচোন, আজি ধান কিমান দালে? আজি এবিঘা উঠালে আৰু এবিঘা মানে পানীৰ তলতে আছে। পানীৰ তলতে আছে? হয়। সেইটো দাব নোৱাৰিব চাগে এতিয়া? এইটো নোৱাৰিব আৰু, পানী ওলালেহে হ'ব। পানী ওলোৱালৈকে যদি দুদিন যদি ডুবি থাকে বেয়া হৈ যাব নেকি? বেয়া হৈ যাব, হ'লেও ইমান হেৰি নহ'ব আৰু, দুদিন থাকিলে। তাতকৈ যদি বেছি থাকিলে কি হৈ যাব ধানটো আপোনাৰ পানীৰ তলত? গজালি হৈ যাব। আৰু কি নষ্ট হৈছে আপোনালোকৰ, মানে অনিষ্ট হৈছে যদি পানীয়ে যে বুঢ়াই পেলালে? নাওমাৰী জানৰ পানীয়ে বোৱা মানে সেই ধানে খেতি এতিয়া আছিলে, বাকী বাম খেতি গাহৰি আছিলে, বাম খেতি আছিলে, অলপ আম ডুবিছে। এই গাহৰি আনি আছে ওপৰলৈ আনি আছে। আৰু এজন দাদা আছে। দাদা কওকচোন, আপোনাৰ কি নষ্ট হৈছে এই পানী অহাৰ ফলত? ধানটো যথেষ্ট নষ্ট হৈছে, কাৰণ ধান প্ৰায় 5 বিঘা মাটি 2 বিঘা পানী তলত গ'ল। গতিকে কোনো নিশ্চয়তা নাই যে কেতিয়া শুকাব, কেতিয়া ওলাব, কেতিয়া দোৱা হ'ব, আৰু বেছি দিন থাকিলে পচি যাব আৰু খোৱা অনুপযোগী হ'ব। আৰু তাৰ লগতে ফাৰ্ম এখন আছিলে সেই জেগাত, গাহৰি ফাৰ্ম এখন আছিলে, সেইখনটো এতিয়া ডুবিছে। কিমান আছিল গাহৰি? গাহৰি অন্ততঃ 14টা আছে। 14টা আছিল, হয়। 14টা গাহৰি আপোনাৰ ভাল হেৰি স্থানলৈ আনিছে নে ওখ স্থানলৈ? এই কিছু থাকি আহিছে, কিছু গাহৰি ওখ স্থানলৈ অনা হৈছে বৰ্তমান। বহুত কষ্ট কৰি গাহৰি চাব পাৰে। এয়া দেখিছে, এইকেইটা গাহৰি শুই আছে, এইখিনি দেখিছে। বৰ্তমান 5টা আহিছে ইয়ালৈ, আৰু আপোনাৰ 9টা গাহৰি আছে আনিবলৈ, আনি আছে। আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো, ঠিক আছে? আৰু এয়াও কেঁচাকেই দাইছে, বড়ো ধান। হয়।
এয়া দেখিছে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাব। এইবিলাক সকলো মানে মুঠি মুঠি ধান কাটা হৈছে আৰু এইবিলাক কেঁচাকৈ দোৱা হৈছে দেখিছে। যদি আৰু পানীৰ তলত গুচি যায় চব বেয়া হৈ যাব, সেইকাৰণে এনেকৈয়ে কাটি অনা হৈছে। আপোনালোকে কেঁচাকৈ ধান দাবলগীয়া হৈছে, এইখিনিতো কেঁচাকৈ দাবলগীয়া হৈছে ন ধান, এইখিনি কেঁচাকৈ দাইছে আপোনালোকে দেখিছে। আৰু এয়াও কেঁচাকৈ দাইছে, বড়ো ধান। হয় হয়, এয়া দেখিছে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাব। এইবিলাক সকলো মানে মুঠি মুঠি ধান কাটা হৈছে আৰু এইবিলাক কেঁচাকৈ দোৱা হৈছে দেখিছে। যদি আৰু পানীৰ তলত গুচি যায় চব বেয়া হৈ যাব, সেইকাৰণে এনেকৈয়ে কাটি অনা হৈছে। অ' বাইদেউ, ধানটো এনেকৈ কেনে মাৰি আছে? মানে কেঁচা গজি যাব বুলি মাৰিছে। কেঁচা মানে গজি যাব বুলি। কিমান পানীৰ তলত ডুব গৈ আছে এতিয়া? এইটো কিমান মানে এবিঘামান গৈ আছে নে? এবিঘা এইখিনি এতিয়া কাটিব নোৱাৰে চাগে। ঠিক আছে, এয়া দেখিছে আপোনালোকক দেখুৱাই আছোঁ। দেখিছে ভৰিয়ে মুঠি মাৰি আছে, কেঁচা যে কেঁচাকৈ এনেকৈ থ'লে বোলে বেয়া হৈ যাব, সেইকাৰণে ভৰিয়ে গছকি মাৰি দিছে, তেতিয়া এনেকৈ থ'ব ধানটো। মোৰ লগত আৰু এজন দাদা আছে, চাওঁ দাদা অকণ ওপৰত উঠি দিবচোন। কিমান ধান ডুবি আছে আপোনালোকৰ? এইটো 2 বিঘামান ওপৰত আছে। এতিয়া এনেকৈ দাই পেলাইছে আৰু এনেকৈ দাইছোঁ আৰু আজি 4জনীমান লগালোঁ। হয়, আৰু মুঠিবিলাক উপঙি গৈছিলে, সেইখিনি লৈ অহা হ'ল। এই পানীটো আজি শুকোৱা চান্স আছেনে? এতিয়ালৈকেতো বাঢ়নি পানী, এতিয়ালৈকেতো বয়ে আছে বাৰু, আছে লাহে লাহে। আপোনাৰ আমাৰ জান এইটো নাৰামাৰী জান বুলি কয়। হয় হয়, গেলা বিলৰ এইটো পাৰ উত্তৰাংশ। এইটো বছৰি এনেকৈ ভাঙে, কিন্তু এইবাৰ কিন্তু এটা ৰেকৰ্ড কৰিছে। হঠাতে ভাঙি একেৰাতিতে সাগৰৰ নিচিনা হৈ গৈছে। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো চালে আৰু মই এনেকৈ আপোনালোকক দেখুৱাই যাম মোৰ ভিডিঅ'বিলাক। আপোনালোকে চাই যাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ঠিক আছে, এইখিনিতে এৰিছোঁ, বাই বাই।